আজি ভাৰতীয় জনতা পাৰ্টিৰ বিটিআৰ ইলেকশ্যনৰ সংকল্প পত্ৰ মাননীয় মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতি আৰু আমাৰ জ্যেষ্ঠ নেতাসকলে গুৱাহাটীত ৰিলিজ কৰিলে। সমান্তৰালভাৱে জিলাই জিলাই এই সংকল্প পত্ৰ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিটিআৰ ইলেকশ্যনত বিটিআৰবাসী ৰাইজক দিয়া গেৰেণ্টিও আমি আপোনালোকৰ সন্মুখত ইয়াত দাঙি ধৰিব খুজিছোঁ। এক শান্তিপূৰ্ণ সুৰক্ষিত আৰু বিকশিত বিটিআৰ ভাৰতীয় জনতা পাৰ্টিৰ সংকল্প আৰু ৰাইজে আশীৰ্বাদ দি আমাক জয়যুক্ত কৰিলে এক বিকশিত সুৰক্ষিত আৰু শান্তিপূৰ্ণ বিটিআৰ আমি ৰাইজক আগবঢ়াম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ আৰু সংকল্প লৈছোঁ। লগতে বিটিআৰ অঞ্চলৰ 5 লাখ মহিলাক অহা ডিচেম্বৰ মাহৰ ভিতৰত অৰুণোদয় দিয়া হ'ব। লগতে যিসকলে ঘৰ পোৱা নাই, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱা নাই, সকলোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিয়া হ'ব। বাথচালী, ব্ৰহ্মচালী, মন্দিৰ, দেৱালয় আৰু ধৰ্মীয় উপাসনাস্থলীত 5 লাখ টকাৰ অনুদান প্ৰত্যেকটো জেগাত, প্ৰত্যেকটো মন্দিৰ বা পূজাস্থলী, বাথচালী, ব্ৰহ্মচালী তাত দিয়া হ'ব। প্ৰত্যেকটো গাঁৱত কমিউনিটি চেণ্টাৰ বনোৱা হ'ব আৰু যোৱা 22 বছৰে নোহোৱা VCDC ইলেকশ্যন পাতাৰো সংকল্প ভাৰতীয় জনতা পাৰ্টিয়ে লৈছে। 100% জনগণ বিটিআৰত থকা জনগণক আয়ুষ্মান ভাৰত যিটো আঁচনি, হেল্থ ইঞ্চুৰেঞ্চ স্কিম যিটো আছে, এই দিয়া হ'ব। প্ৰত্যেকটো গাঁও ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ লগত সংযোগ কৰিব পৰা ৰাস্তাৰ ব্যৱস্থা 5 বছৰত আমি কৰিম। আৰু বিটিআৰত স্পৰ্টছৰ যথেষ্ট সম্ভাৱনা আছে। এই সম্ভাৱনাক মনত ৰাখি প্ৰত্যেকটো ব্লকত একোটা আৰ্টিফিচিয়েল টাৰ্ফ থকা ষ্টেডিয়াম নিৰ্মাণৰো সংকল্প ভাৰতীয় জনতা পাৰ্টিৰ আছে। বিটিআৰ অঞ্চলৰ দুখীয়া পৰিয়ালক, যিসকলে উজালা স্কিমৰ চুলাহা আৰু গেছ চিলিণ্ডাৰ পোৱা নাছিল, তেখেতসকলক চুলাহা আৰু গেছ চিলিণ্ডাৰ দিয়াৰো ব্যৱস্থা কৰা হ'ব। মাটিৰ যিটো সমস্যা, দেউতাৰ নামত মাটি আছিল, ল'ৰাৰ নামত মাটি হোৱা নাই, ককাৰ নামত আছিল কিন্তু ককা মৰাৰ পিছত মাটিবোৰ হস্তান্তৰণ হোৱা নাই, এই সুবিধাবোৰো যেনেকৈ বসুন্ধৰাত কৰা গ'ল, এই সুবিধাটো বসুন্ধৰাৰ নিচিনাকৈ বিটিআৰতো যোগ্য আৰু হ'ব লগা কাম কৰাৰ আমি সংকল্প হাতত লৈছোঁ। আৰু এই মেনিফেষ্টো আজি ইংলিছত আহিছে, কিন্তু ছফ্ট কপিত আমাৰ তাত বড়ো আৰু অসমীয়া ভাষাটো উপলব্ধ আছে। প্ৰিণ্ট হৈ 2 দিনত আহি যায়। ট্ৰাইবেল ৰাইটছটোৰ মানে কোনো ধৰণৰ ক্ষতি নকৰাকৈ যিখিনি দিব পৰা ব্যৱস্থা আছে, ধৰক ককাৰ নামত মাটিটো আছিলে, নাতিৰ নামত মাটিটো উঠিব লাগে, এই কামবিলাকো হোৱা নাই। এই কামবিলাক মিছন মোডত, দেউতাৰ নামত মাটি আছিলে, দেউতা মৰিলে, ল'ৰা ছোৱালীৰ নামত মাটি হোৱা নাই, এই কামবোৰ কৰাৰ ব্যৱস্থা কৰিম। এইটো লেখা আছে, উই আৰ কমিটেড টু ইনচিয়ৰিং অল এলিজিবল চিটিজেন ৰিচিভ লেণ্ড পাট্টা বাই ইনহেৰিটেঞ্চ। ইকুৱেল ৰাইটৰ অৰ্থ ইয়ে নহয় যে নন এছ টি মানুহে ST ষ্টেটাছটো পাব নোৱাৰে না। STৰ যিটো বিশেষ অধিকাৰ, এই অধিকাৰটো সদায় থাকিব আৰু এইটো থকাটো উচিত আৰু এই থকাটো আমি বিচাৰিছোঁ।
এইটো এই মেনিফেষ্টোটো BTC ইলেকশ্যনৰ মেনিফেষ্টো চৰকাৰ গঠন হোৱাৰ পিছত একৰ্ড ইমপ্লিমেণ্টেশ্যনৰ ওপৰত এটা চেপ্টাৰে আছে ইয়াৰ ভিতৰত আপোনালোকে চাব পাৰিব মই থুলমূলকৈ ক'ব গ'লেতো মানে প্ৰায় 45 পেজৰ মেনিফেষ্টো আছে সব কথাটোতে মানে প্ৰেছ মিটত ক'ব নোৱাৰি আপোনালোকে অধ্যয়ন কৰক কিবা যদি ইয়াৰ ওপৰত আপোনালোকৰ খুদিব লগা থাকে খুদিব আৰু পৰামৰ্শ থাকিলে পৰামৰ্শও দিব অপৰচুনিটি সেফগাৰ্ডিং ৰাইটছ ইকুৱেল অপৰচুনিটিৰ অৰ্থটো হ'ল কি বুলি ক'বা এইটো মানে সুযোগ কিন্তু সুযোগ দিব যাওঁতে ST ৰিজাৰ্ভেশ্যনটোতো থাকিব এইটোতো মানে ক'তো নাযায় চাকৰি এপ্লাই কৰাৰ অধিকাৰ সবৰ আছে কিন্তু তাত ST ৰিজাৰ্ভেশ্যনটো থাকিব আৰু বড়ো চুক্তিক সন্মানে যিখিনি এতিয়ালৈ হোৱা নাই এইটো পূৰ্ণ কৰাৰ সংকল্প আমি লৈছোঁ বাৰটাত ঘূৰা নাই 9টাতে ঘূৰি আছোঁ আসনটো মই ইলেকশ্যনৰ আৰম্ভণিত যিটো পৰিৱেশ পাইছিলোঁ তাতকৈতো বহুত উন্নত হৈছে আৰু মই ভাবোঁ যে এতিয়াও ইলেকশ্যনত আজি 12 তাৰিখ 22 তাৰিখে ইলেকশ্যন আছে 10 দিন বাকী আছে উঠি থকা গ্ৰাফটো উঠি থাকিব বুলি মোৰ নিজৰ ধাৰণা তাত কেইটা চিট জিকিম এই কথাটো সঠিকভাৱে তেনেকৈ কোৱা নাযায় 9টা চিট যদি খেলিছোঁ 9টাতে জিকাৰ কাৰণে খেলি আছোঁ most deprived citizen in the country are the media people. Okay. Abo apnalok usit jangat mane dani নিযুত মইনা নোপোৱা প্ৰত্যেকটো ছাত্ৰীক নিযুত মইনা দিয়াৰ ব্যৱস্থা হ'ব আৰু মহিলা উদ্যমিতাত বঞ্চিত হোৱা সেলফ হেল্প গ্ৰুপৰ মহিলাসকলকো অন্তৰ্ভুক্ত কৰি তেখেতসকলকো মহিলা উদ্যমিতাৰ আঁচনি দিয়া হ'ব অৰুণোদয় পোৱা প্ৰত্যেকটো পৰিয়ালক গেছ সিলিণ্ডাৰ এটা ৰিফিল কৰিলে 250 টকাৰ ৰেহাই দিয়াৰো ঘোষণা কৰা হৈছে তাৰ উপৰিও বহুখিনি কথা মুখ্যমন্ত্ৰীৰ গ্যাৰেণ্টিত আহিছে আৰু মই ভাবোঁ যে সকলোকে সমমৰ্যাদা সম অধিকাৰ আৰু সম সুযোগ ইকুৱেল অপৰচুনিটি ইকুৱেল ষ্টেটাছ এণ্ড ইকুৱেল ৰাইটছ দিয়াৰ বাবে ভাৰতীয় জনতা পাৰ্টি সংকল্পবদ্ধ মই আপোনালোকৰ জ্ঞাতাৰ্থে মেনিফেষ্টোটো আপোনালোকক দেখুৱাই দি আছোঁ